ডক্টর হিমন্ত বিশ্ব শর্মা, অশোক সিংহাল, অশোক সিংহাল, অশোক সিংহাল। भारत माता की, भारत माता की, बीजेपी। मैं এতিয়া আমাৰ সকলোৰে মৰমৰ আমাৰ আজি মুখ্য অতিথি আমাৰ অশোক সিংহল ডাঙৰীয়াক আমাৰ সকলো বড়োৰ পিতা শ্ৰদ্ধাঞ্জলি দিবলৈ মই অনুৰোধ জনালোঁ। উপেন্দ্ৰনাথ ব্ৰহ্মক আমাৰ শ্ৰদ্ধাঞ্জলি দি ফুল অৰ্পণ কৰিবহি। এতিয়া মই সকলোকে আৰু বড়োফা নামৰ শ্লোগান দিবলৈ মই অনুৰোধ জনালোঁ। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মণে, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মণে, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মণে, অশোক সিংহল, অশোক সিংহল ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়া। ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি, বিজেপি। হেল্ল', জয় বড়ো হৰিণী, জয়, জয় বড়ো হৰিণী, জয়, জয় বড়ো হৰিণী, জয়। ইয়াৰ লগতে আমাৰ উপস্থিত আছে আমাৰ 4টা মণ্ডলৰ সভাপতি। এই মণ্ডল সভাপতিসকলো আমাৰ গাৰ্জেন মিনিষ্টাৰক সম্বৰ্ধনা জনাব। বৰ্তমান আমাৰ কুচুকা মণ্ডল ৰমাকান্ত ব্ৰহ্ম ডাঙৰীয়া, আমাৰ বনকা মণ্ডলৰ সভাপতি আছে চাইখজাতাও নাৰ্জাৰী ডাঙৰীয়া, আমাৰ চৰাইবিল মণ্ডলৰ সন্মানীয় সভাপতি আমাৰ অশোক বসুমতী ডাঙৰীয়া, ইয়াৰ লগতে আমাৰ মঞ্চত উপস্থিত পাইছে আমাৰ লখিমপুৰ সমষ্টিৰ সন্মানীয় MLA তথা বৰ্তমান চলি থকা আমাৰ BTR মিছনৰ সেইখন সমষ্টি দতমা সমষ্টিৰ সন্মানীয় ইনচাৰ্জ আমাৰ কৌশিক ভাই ডাঙৰীয়া, তেখেতকো মই এখন আৰলে দি সম্পন্ন মই অনুৰোধ জনালোঁ। মই আমাৰ মঞ্চত অঞ্চুময় ডাঙৰীয়া, আমাৰ অঞ্চুময় ডাঙৰীয়া আমাৰ সেইখন মণ্ডলৰে প্ৰাক্তন সভাপতি, মই তেখেতৰ মঞ্চত আহিবলৈ অংশগ্ৰহণ মই অনুৰোধ জনালোঁ। ইয়াৰ লগতে মনিন ডিমাৰী আমাৰ ফাউণ্ডাৰ, ক'ব গ'লে আমাৰ সেইখন সমষ্টিৰ ফাউণ্ডাৰ সভাপতি আমাৰ মনিন ডিমাৰী ডাঙৰীয়া, তেখেতক মই মঞ্চত আহি আসন গ্ৰহণ কৰা মই অনুৰোধ জনালোঁ। ইয়াৰ লগে লগে মই আমাৰ লখিমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ কৌশিক ভাই ডাঙৰীয়া, তেখেতক আহি ভাষণ গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনালোঁ। মানে ধ্বনিৰে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আজি দতমাত ভাৰতীয় জনতা পাৰ্টিৰ এই জনসভাত উপস্থিত
ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা লক্ষীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী আৰু মোৰ বাইদেউ কবিতা বসুমতাৰী ডাঙৰীয়ানী, ৰেৰুৱা নাৰ্জাৰী EM BTC, সজল সিংহ MCLA, ৰাজীৱ ব্ৰহ্ম MCLA, ৰাজেন্দ্ৰ বসুমতাৰী দত্মা মণ্ডল বিজেপিৰ সভাপতি, বিভূতি বৰগিয়াৰী প্ৰাক্তন সভাপতি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যুৱ নেতা, সম্ভাৱনা থকা নেতা গোসাই বসুমতাৰী, জেঠমাল মালু, বিদ্যাসাগৰ বসুমতাৰী, অশোক বসুমতাৰী, ৰামকান্ত ব্ৰহ্ম, বনদীপ ডেকা, মিলন দাস, চাইখাজাও নাৰ্জাৰী, কপিল দেৱ ব্ৰহ্ম, মুনীন্দ্ৰ দৈমাৰী, নৰোত্তম দে আৰু মোৰ সন্মুখত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ, আই মাতৃসকল, জয় জয়তে মই আপোনালোকক সুলম্বাই জনাইছো, জহাৰ জনাইছো আৰু প্ৰণাম জনাইছো। মই যেতিয়া ইয়াত আহি আছিলো, মই ভাবিছিলো বিজেপিৰ মিটিঙত যাম। উদ্যোক্তাসকলে, আমাৰ মণ্ডল সভাপতি, জিলা সভাপতিসকলে মোক ক'লে যে দাদা আপুনি আহক, আপুনি অভিভাৱক মন্ত্ৰী, গাৰ্জেন মন্ত্ৰী কোকৰাঝাৰৰ, আমি ডাঙৰ মিটিং ৰাখিম। ডাঙৰ বুলি ক'লে মই ভাবিছিলো 1,500-2,000 মানুহ হ'ব, কিন্তু আজি যে 10,000 মানুহ ইয়াত উপস্থিত আছে, এইটোৱে প্ৰমাণ কৰিছে যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ইয়াত আহিছে, প্ৰমোদ বড়ো ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ইয়াত আহিছে। আৰু এই আশীৰ্বাদ এনে নহয়, 2020 চনৰ 27 জানুৱাৰী তাৰিখে ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী এপছু সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৱে মিলি বড়ো শান্তি চুক্তি কৰিছিলে। আৰু এই বড়ো শান্তি চুক্তিৰ পিছত যিমান আমাৰ ল'ৰা ছোৱালী হাতত বন্দুক লৈ জংগলত আছিল, ঘৰৰ বাহিৰত আছিল, সবে অস্ত্ৰ ত্যাগ কৰিলে আৰু ঘৰৰ অভিমুখী যাত্ৰা কৰিলে। আজি বড়োলেণ্ড অঞ্চলত কোনো ল'ৰা ছোৱালীৰ হাতত অস্ত্ৰ নাই। এই শান্তি চুক্তিৰ জৰিয়তে বড়োলেণ্ড অঞ্চলত সম্পূৰ্ণ শান্তি আহিছে বুলি আজি মই ঘোষণা কৰিব খুজিছোঁ। নহলে আগে যেতিয়া আমি কোকৰাঝাৰ জিলালৈ আহোঁ, কিবা গলি ফুটিছে আমাক পঠাই দিয়া হয়, মানুহ খবৰ লৈ আহক, হস্পিটেলত যাওক। বোমা বিস্ফোৰণ হৈছে, মানুহ মৰিছে, মৃতকৰ ঘৰত যাই পৰিয়ালৰ খবৰ লৈ আহক। কেতিয়াবা কিডনেপিঙৰ খবৰ পাওঁ, কেতিয়াবা গুলীচালনাৰ খবৰ পাওঁ, কেতিয়াবা মানুহ মৰাৰ খবৰ পাওঁ, কেতিয়াবা বোমা ফুটাৰ খবৰ পাওঁ। এইটো লৈহে বড়োলেণ্ড অঞ্চল আৰু বিশেষকৈ কোকৰাঝাৰ জিলাত মানুহ সন্ত্ৰাসত আছিল, কতো শান্তি নাছিল। আমাৰ চৰকাৰৰ দিনত বড়োলেণ্ড অঞ্চলত আমি শান্তি আনিবলৈ সক্ষম হৈছো। আৰু আটাইতকৈ ডাঙৰ সফলতা যদি কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ আছে, আমি ইয়াত শান্তি স্থাপন কৰিছো। বিটিআৰবাসী ৰাইজে সপোন দেখা আৰম্ভ কৰিছে। আগত বিটিআৰৰ মানুহে সপোন দেখা নাছিল, বিটিআৰৰ ৰাইজে সপোন দেখা নাছিল। কি দেখিছিলে? ভয় দেখিছিলে। ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই গৈছে, আকৌ ঘূৰি আহিবনে নাই, ক'ৰবাত কিডনেপিঙে হ'বনে, গলি চলিবনে, বোমা ফুটিব। ল'ৰা ছোৱালী স্কুলত যোৱা নাছিলে, ল'ৰা ছোৱালী কলেজত যোৱা নাছিলে, চৰকাৰী কোনো আঁচনি
আপোনালোকৰ কাষ চাপিব পৰা নাছিলে, আপোনালোকে পোৱা নাছিলে। আজি বিটিআৰত শান্তি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰে সমগ্ৰ অসমৰ বিকাশ এক তীব্ৰ গতিৰে কৰিব বিচাৰিছে আৰু তাৰ বাবে শান্তি লাগিব। আজি অকল শান্তি কোকৰাঝাৰতে বিৰাজমান হোৱা নাই, গোটেই বিটিআৰ অঞ্চলত শান্তি আছে, ক'তো আন্দোলন নাই, ক'তো ভয় ভাবুকি নাই। গোটেই অসমত আজি শান্তি আছে। মানুহে আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছে, নিজৰ ভৰিত থিয় হৈ কেনেকৈ আমি আগবাঢ়িব পাৰোঁ তাৰ চিন্তা কৰি আছে। আমাৰ চৰকাৰৰ দিনত আমি 1 লাখ নিবনুৱাক চাকৰি দিলোঁ, 1 লাখ নিবনুৱাক চাকৰি দিলোঁ। দত্মা অঞ্চলৰো বহুত ল'ৰা ছোৱালী পুলিচৰ বেটেলিয়নৰ চাকৰি পাইছে। তেখেতসকলে বেটেলিয়নত চাকৰি পাইছে, এটা ঘৰৰ পৰা 2জনে চাকৰি পাইছে। আৰু কোনো এজনে ক'ব নোৱাৰিলে যে পইচা লৈ ঘুষ লৈ কাৰাপশ্যন কৰি কাৰোবাক চাকৰি দিয়া হৈছে। প্ৰত্যেকজনে চাকৰি পালে, কিন্তু কোনজনে পালে? মেধা থকা ল'ৰা ছোৱালীয়ে, ভাল পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। কংগ্ৰেছ BPFৰ আমলত কোকৰাঝাৰত চাকৰি বিক্ৰী হৈছিলে। আমাৰ চৰকাৰৰ দিনত যাৰ মেধা আছে ইজনকে চাকৰি দিয়া হৈছে। বাছনিটোত কোনো সজল প্ৰীতি কৰা হোৱা নাই, কোনো নেতাৰ ল'ৰা ছোৱালী, ভাগিন ভতিজা ছোৱালী, ভতিজা ল'ৰাই চাকৰি পোৱা নাই। কোনো MLA, কোনো মন্ত্ৰী, কোনো MLC, কোনো EMৰ পৰিয়ালৰ মানুহ, সজল থকা মানুহে কোনো চাকৰি পোৱা নাই। প্ৰকৃত অৰ্থত চাকৰি পাইছে দুখীয়াৰ ল'ৰা ছোৱালীয়ে, কৃষকৰ ল'ৰা ছোৱালীয়ে, শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে। হাজাৰ হাজাৰ ল'ৰা কোকৰাঝাৰ জিলাৰ পৰা পুলিচ বাটালিয়নত চাকৰি পাইছে। এইটো পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তনৰ বাট বহু বছৰ আপোনালোকে দেখিছে। বহুত বছৰ আপোনালোকে সন্ত্ৰাসৰ সন্মুখীন হৈছে, উগ্ৰবাদৰ সন্মুখীন হৈছিলে। আপোনালোক ভয়ত আছিলে, এতিয়া এই ভয়টো মই ভাবোঁ নোহোৱা হৈছে। এতিয়া ভয় আছেনে নাই? এতিয়া ভয় আছেনে নাই? 2-4জনে কৈ আছে এনেকে, বাকী চবৰ ভয় আছে যেন মই লাগিছো। যাৰ যোনে যোনে ভয়মুক্ত হৈ গ'লে আমাৰ চৰকাৰ অহাৰ পিছত, তেখেতে হাত দাঙি কওক যে আমি ভয়মুক্ত হৈছো। ভয়মুক্ত হৈছেনে নাই? চবে হাত দাঙিছে। এইটোৱে আমি বিচাৰিছিলো যে কোকৰাঝাৰ জিলাত বিটিআৰ অঞ্চলত শান্তি হওক। শান্তি হৈছে, মানুহ ভয়মুক্ত হৈছে, মানুহ আৰু ভয় নকৰে। এতিয়া মানুহ সপোন দেখা আৰম্ভ কৰিছে। কি সপোন দেখিছে? আমাৰ ল'ৰা ছোৱালী ভাল পঢ়া শুনা কৰিব লাগে, তাৰ কাৰণে আমাক স্কুল লাগে, তাৰ কাৰণে আমাক কলেজ লাগে। এই স্কুল কলেজ দিয়াৰ কাম আমাৰ চৰকাৰে কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু বিটিআৰ অঞ্চলততো ডাবল ইঞ্জিন চৰকাৰ চলি আছে। একফালে দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সহায় কৰি আছে, আনফালে BTCত থকা আমাৰ UPPLৰ নেতৃত্বত BJPক লগত লৈ যিটো চৰকাৰ চলি আছে, এই চৰকাৰে আপোনালোকক সহায় কৰি আছে। আজি স্কুল কলেজবোৰ ভাল হোৱা আৰম্ভ হৈছে, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰা আৰম্ভ কৰিছে, ল'ৰা ছোৱালীয়ে স্কুলত যোৱা ইচ্ছা কৰিছে, কলেজত যোৱা ইচ্ছা কৰিছে। এইটো পৰিৱৰ্তন। মা দেউতাও ভাবি আছে, আপোনালোকেও ভাবি আছে, আমাৰ জীৱনত একো নহ'ল। আমি সন্ত্ৰাস আৰু উগ্ৰবাদৰ সন্মুখত হাৰ মানিছিলো, কিন্তু প্ৰমোদ বড়ো, ডক্টৰ হিমন্ত বিশ্ব এই দুই নেতৃত্বত শান্তি আহিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, অমিত শ্বাহৰ আশীৰ্বাদত আপোনালোকৰ এটাই সপোন যে আমাৰ জীৱনত একো নহ'ল, আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, আৰু তাৰ বাবে ভালকে পঢ়া শুনা কৰিব লাগিব। এই সপোনটো বিটিআৰবাসী ৰাইজে দেখা আৰম্ভ কৰিছে। বিটিআৰ চৰকাৰৰ নেতৃত্বত সুপাৰ 50 ইয়াত চলি আছে। ইয়াত চলি থকা সুপাৰ 50ত 27জন বিটিআৰৰ ল'ৰা ছোৱালীয়ে
APSC এক্সাম দিয়াৰ কাৰণে কোচিং লৈ আছিলে কিছুদিন আগতে ৰিজাল্ট আহিলে এই 27 জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে 16 জন ল'ৰা ছোৱালীয়ে APSC পৰীক্ষা পাছ কৰিছে দেশৰ 75 বছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিটিআৰ অঞ্চলৰ পৰা 16 জন ল'ৰা ছোৱালীয়ে ACS পৰীক্ষা APSC পৰীক্ষা পাছ কৰিবলৈ সক্ষম হৈছে আৰু সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এজন অফিচৰৰ ল'ৰা ছোৱালী নহয় এজন ডিসি ল'ৰা ছোৱালী নহয় এসপি ল'ৰা ছোৱালী নহয় কৃষকৰ ল'ৰা ছোৱালী শ্ৰম কৰা মানুহৰ ল'ৰা ছোৱালী দিন হাজিৰা কৰা মানুহৰ ল'ৰা ছোৱালীয়ে কোচিং লৈ বিনামূলীয়া কোচিং দিয়া হৈছে তেখেতসকলে এতিয়া APSC এক্সাম পাছ কৰিছে বিটিআৰ অঞ্চলত নোহা কামবোৰ হোৱা আৰম্ভ হৈছে জাগায় জাগায় ৰাস্তা বনোৱা কাম আমি আৰম্ভ কৰিছো দলং বনোৱা কাম আমি আৰম্ভ কৰিছো আহা দিনবোৰত প্ৰত্যেকটো দুখীয়া পৰিয়ালক ৰাচন কাৰ্ড দিয়াৰ ব্যৱস্থা আমি কৰিছো আহা মাহৰ প্ৰায়টো দিয়াৰ কাম আৰম্ভ হ'ব বহুতৰ নাম অন্তৰ্ভুক্ত হ'ল আৰু যিসকলৰ বাদ পৰি গ'ল সকলোৰে নাম অন্তৰ্ভুক্ত কৰি সকলো মানুহক ৰাচন কাৰ্ড দিয়া ব্যৱস্থা আমি কৰিম বুলি কৈছো